যিহেতুকে জন্মনি ৰাভা যি দুৰ্ঘটনা বুলি আমাৰ আগত কথাষাৰ ওলাইছিলে, সেয়া যে এক ষড়যন্ত্ৰমূলক পৰিকল্পিতভাৱে হত্যা কৰিছে, এই হত্যাকাৰীক ইতিমধ্যে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে, গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিব লাগে বুলি আমি আমাৰ সংগঠন তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এটাই কথা ক'ব বিচাৰিছোঁ যে তেখেতে যেনেধৰণে মৌনতা হৈ আছে, তেখেতে অতি শীঘ্ৰে তেখেতে এই অপৰাধীক অধিক শাস্তি দিয়াৰ কাৰণে তেখেতে পৰামৰ্শ দিব লাগে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে যিকোনো ধৰি লওক ফোন কল এটা কৰিলে মুখ্যমন্ত্ৰীয়ে তেখেতসকলক শাস্তি দিহা কৰে। কিন্তু এই ক্ষেত্ৰত আজি ইমান ডাঙৰ এটা অপৰাধমূলক ষড়যন্ত্ৰ পৰিকল্পিত হত্যা হৈ গ'ল, সেই ক্ষেত্ৰত কিন্তু দোষীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে ইতিমধ্যে আমি দাবী জনাইছোঁ, যদিহে দোষীক গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে আমি আন্দোলন গঢ়ি তুলিম বুলি আমি জাতীয় পৰিষদ ফালৰ পৰা আমি ঘোষণা কৰিলোঁ। নেমফু অৰ্গিৰেচং আজি আমাৰ জন্মনি ৰাভা বিগত যিটো মানে বিয়োগ হ'ল, তাৰ বাবে আমি নিখিল ৰাভা জাতীয় পৰিষদ গোলাঘাট জিলাৰ পৰা তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ নিখিল ৰাভা জাতীয় পৰিষদৰ আমাৰ যুৱ পৰিষদ, মহিলা পৰিষদ, লগতে সাহিত্য শাখা, সাংস্কৃতিক শাখা, সকলো শাখা আমাৰ নিখিল ৰাভা জাতীয় পৰিষদৰ হৈ আমি এটাই দাবী জনাওঁ যে স্বৰ্গীয় জন্মনি ৰাভাৰ আত্মাৰ সদ্গতি হওক আৰু উচিত তদন্ত ইয়াৰ হওক, CBI তদন্ত হওক। তাৰে কামনাৰে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি কাতৰ অনুৰোধ জনাই লগতে দাবী জনাইছোঁ। আৰু ইয়াৰ উচিত এটা CBI তদন্ত হওক বুলি আশা ৰাখি আমি